Hello friend, welcome back to my YouTube channel. আজি বেলেগতকৈ বেলেগ এটা ভিডিও বনাম ব্লগ আপোনালোকে চাই থাকক মোৰ চেনেলত যদি নতুন আহিছে সাবস্ক্ৰাইব কৰিব লগতে বেল বটনটো দবাই দিব মই আপলোড দিয়া সকলোবোৰ ভিডিও আপোনালোকে পাই যাব তে ব্লগ আমি ভিডিওটো আৰম্ভ কৰো তো ফ্ৰেন্ড এইখন হল আমাৰ গাঁৱৰ কাষত এটা সৰু নদী ইমান সৰু নহয় তো গৌৰাং নদী বুলি কোৱা হয় এতিয়া অলপ পানী কম বাৰিষা কালত পানী হয় সেইখন হল খৰা এখন দি মাছ মাৰে তে নদীখন কেনে লাগিল কমেন্ট কৰি কব তে ব্লগ আমি অলপ আমাৰ এই গৌৰাং নগৰত এখন ফ্লাৱাৰ পাৰ্ক আছে তে আমি পাৰ্কখন চাই আহো আহি ফাইনালি পাই গলো মই গৌৰাং নগৰ এইখন পাৰ্ক ইয়াতে আপোনাৰ পিকনিক প্লেস হয় এটো ইয়াতে পিকনিক খাবলৈ দূৰ দূৰণিৰ পৰা মানুহ আহে তে ব্লগ আমি পাৰ্কটো আপোনালোকক ভালদৰে দেখো এইটো হল মেন হাই ৰোডৰ পৰা এনেকে নমি আহি এইটো আপুনি কাষত পাব নদী তো আপনি ওপৰত উঠি দেখাই আছো এখন হল নদী ব্লগত আগত কিবা কিবি চাও ইমান ধুনিয়া নহয় জানো আপোনালোকে কমেন্টত কব কেনেকুৱা লাগিছে ভাল লাগে কেতিয়াবা আপোনালোকে আইব ফুৰিবলৈ কোন গাৰ্ডেন লগাইছে এখন এতিয়া মৰহি গৈছে ইমান পানী চানি দিয়া নাই কি জান এইটো মই তলৰ পৰা আহিলো গছ লগা আছে ধুনিয়া তলত গাড়ী লৈ মানুহ আহিছে ইয়াৰ পৰা সুন্দৰ দৃশ্য আপুনি চাব পাৰে নদী এইটো হল বন্ধুসকল মেন গাৰ্ডেন ধুনিয়া লাগিছে এইটো হল চিৰি মাই গড বন্ধুসকল ফাইনালি মই পাৰ্কৰ ভিতৰত আহিলো এই তাতে অলপ যাই চাও কি বনাইছে গোটেই পাৰ্ক ঘূৰি দেখাবলৈ নোৱাৰো বহুত সময় লাগি যাব ভিডিওটো লম্বা হ'ব আমি তলত চাই আহো কি আছে তো বন্ধুসকল এইখন হল গড় সিমেন্টেৰ বনাইছে ধুনিয়া বনাইছে অলপ লাই চাও ধুনিয়া বনাইছে এইটো এটা বান্দৰ বনাইছে এখন ধুনিয়া প্ৰকৃতি ইয়াতে চাব পাৰে এইটো এটা বস্তু বনাইছে কাছ বনাই থৈছে ধুনিয়া দৃশ্য হয় আপোনালোকক এটা বস্তু দেখাবলৈ এইটো ফাইনালি এইটো হল ঘৰিয়াল আপোনালোকৰ কমেন্টত জনাব এইটো কেনেকুৱা লাগিছে তলত পানী এনে লাগি আছে যেনে পানীৰ পৰা এতিয়া উঠি আহি আছে হি খঙত আছে তে বন্ধুসকল আজি ইমান সৰু এটা ভিডিও ব্লগ বনালো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব কমেন্টত জনাব ভিডিওটো কেনেকুৱা লাগিল তে ইমানে থ্যাংক ইউ ফৰ ওয়াচ মাই ভিডিও